হাই এভৰিৱান, মোৰ নতুন ব্লগলৈ সকলোকে স্বাগতম জনাইছোঁ। আশা কৰি ভিডিঅ'টো সকলোৱে ভাল পাব। যদি ভাল লাগে লাইক কমেণ্ট কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এয়া আহি আছে ল'ৰাই আকৌ বাটত ঘূৰি ফুৰিবৰ কাৰণে কাপোৰ কিনি আকৌ কাপোৰ পিন্ধাই আনিছোঁ। বিয়া আছে, বিয়া তাৰপিছত এয়া আহি পাইছোঁহি আৰু ঘৰৰ ওচৰতে দিল্লী পাব্লিক আছে যে এখন আপুনি দেখাই দিছোঁ। এয়া আহি আছোঁ, আহি পাই গ'লি ঘৰত মুখতে আকৌ ঘৰ পুতি আছে। তাৰপিছত ঘৰত সোমাই লগালগ আহিলোঁ টাউনতে হ'লে সেইটো হ'লেও অহা হোৱা নাছিলে, সেইকাৰণে বোলো হ'ব যাওঁ। তাৰপৰা আহি পায়ে সেইটোকো ভিডিঅ' কৰা নহ'লে, সেইকাৰণে আহি আকৌ লগালগ আহিলোঁ বিয়া ঘৰলৈ। বিয়া ঘৰ পৰিৱেশটো আপোনাক অকণমান দেখাই দিছোঁ। এয়া মা আহিলে, মানুহজন আৰু ভিনদেউ গোটেইকেইটা আহিলে বিয়া খাবলৈ। তাৰপৰা ঘৰ পোৱালি হৈ গধূলিয়ে হ'লগৈ। মানুহজনে আকৌ মেনেজাৰৰ পৰা কিবা এটা লৈ গৈছে ঘৰলৈ, কাৰণ পোৱালিকেইটা আছিলে।